প্ৰথম শ্ৰেণীৰ পৰা যেহেতু ইংৰাজী পঢ়িবলগীয়া হ'ব তেওঁলোকে শব্দবিলাকৰ লগত চিনাকি হ'ব লাগিব কেনেদৰে আমি শব্দবিলাক চিনাকি কৰিব পাৰিম মই এটা সাধাৰণ উদাহৰণ দিছোঁ তোমালোক ৰেডি নে ঠিক আছে আমি এটা কবিতাটো মাতি যাম পঢ়ি যাম আৰু তোমালোকে প্ৰত্যেকটো শব্দ তলত কি কৰিবা পেঞ্চিলে আণ্ডাৰলাইন কৰিবা মানে আঁচ টানি দিবা হ'বনে আৰম্ভ কৰিছোঁ ৰেইন অন দা লগতে মাতি যোৱা নিচাপিয়া গ্ৰীণ গ্ৰাছ গ্ৰাছ চাওঁ হ'লনে অঁ আকৌ ৰেইন অন দা ট্ৰি হৈছেনে ৰেইন অন দা ৰুফটপ ৰুফটপ একেটা শব্দ হয়নে বাট নট আপন মি আচ্ছা এতিয়া প্ৰথম শব্দটো কি বাৰু এতিয়া ৰেইন ৰেইনটো তোমালোকে ঘেৰ দি দিয়া গোল কৰি দিয়া আৰু ৰেইন কেইটা আছে চোৱাচোন গোটেই কবিতাটো ৰেইন কেইটা গোটেইকেইটা গোল কৰি দিয়া গোটেই ৰেইন কেইটা গোল কৰি দিয়া ৰেইন কেইটা আছে সেকেন্ড শব্দটো কি 2 নম্বৰ শব্দটো ৰেইন কি অন অন হয়নে অন কেইটা আছে অন কেইটা গোল কৰি দিয়া অন কেইটা আছিলে অন কেইটা পালা পালা তাৰ পিছৰ শব্দটো কি আছিলে দা দা কেইটা গোল কৰি দিয়া দা দা কেইটা গোল কৰিলা দা টি এইচ ই দা কেইটা গোল কৰি দিয়া সেইটো দাটোৱে ঠিকে আছে ইটোহে দা সেইটো দা নহয় না টি এইচ ইটোহে দা ঠিকে মুচিছিলা তুমি দাটো গোল কৰি দিয়া সেইটো নহয় দা টি এইচ ই কোনটো দাটো ৰেইন অন দা কোনটো ৰেইন অন দা ৰেইন কোনটো ৰেইনটো কোনটো তা সেইটো কথা কোৱা নাই তুমি প্ৰথম লাইনটো চোৱা ৰেইন কোনটো সেইটো দা ৰেইনটো কোনটো কবিতাটা পঢ়াচোন তুমি ৰেইন ৰেইন কোনটো তেনেহ'লে ৰেইন ৰেইন অন দা কোনটো তেনেহ'লে সেইটো দা দা কেইটা আছে গোল কৰি দিয়া বাকীখিনি ছাত্ৰ ছাত্ৰীটো পাৰিছে কিন্তু অলপ সমস্যা আছিলে তাইও এতিয়া বুজি পাইছে আমি যদিহে ধৰি লওক ৰেইনটো গোল কৰিবলৈ দিলোঁ চাৰ্কল কৰিবলৈ দিলোঁ অনটো স্কোৱাৰ এটাই হেৰি কৰিব দিলোঁ তাৰপিছত দাটো ট্ৰাইংগলে কৰিব দিলোঁ তেতিয়াতো দাকেইটা ট্ৰাইংগল কৰিলেতো বেছি ভাল হ'ব তেনেধৰণে কৰিব পৰা যায় মানে ৰেইনখিনি চাৰ্কল হ'ব অনখিনি স্কোৱাৰ হ'ব দাখিনি ট্ৰাইংগল হ'ব হে তেনেধৰণে এটা পাৰ্থক্যবিলাক বুজি পাব এইটো এটা সাধাৰণ পদ্ধতি আৰু এনেদৰে ছাত্ৰ ছাত্ৰীসকলক শব্দৰ লগত চিনাকি কৰিব পৰা যায় পৰ্যায়ক্ৰমে চিৰাগ এতিয়া তুমি ইয়াৰ ৰেইন কেইটা পালা কোনকেইটা 3টা অন কেইটা পালা ডাঙৰকে কোৱা 3টা দা 3টা দা কোনকেইটা গ্ৰীণ কেইটা পালা কোনটো গ্ৰাছ কোনটো কেইটা পালা ট্ৰি কেইটা পালা তাৰপিছত তুমি মি কেইটা পালা মি আপন কেইটা পালা ৰুফটপ বাট নট তাৰমানে ই সকলোবিলাক শব্দই চিনি পাইছে এটা ছবিৰ দৰে চিনাকি ছবিৰ দৰে এই শব্দকেইটা চিনি পাইছে কিন্তু তাক আমি বাটটো স্পেলিং কৰা বুলি ক'লে হয়তো কৰিব নোৱাৰিব পাৰে ঠিক আছে এলিচাই ৰেইন কেইটা পালা 3টা হিচাপ কৰি দিয়া কোনকেইটা 1 2 3 অন কেইটা পালা 1 2 3 দা কেইটা পালা 1 2 3 গ্ৰীণ কেইটা পালা গ্ৰীণ কোনটো কোনটো সেইটো গ্ৰাছ ট্ৰি তাৰপিছত ৰুফটপ বাটটো কোনটো বাটটো বাট বাট কোন নহয় নহয় বাট সেইটো বাট কোনটো এইটো বাটটো কোনটো বাট আপনটো কোনটো আপনটো কোনটো মিটো কোনটো ধুনীয়া